Good morning, everyone. Today is very special because আজি 2026 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিছে and she is Karabi. Karabi or Kaveri? কোনটো নাম? Karabi. ইমান কনফিউজন লাগে Karabi. তাই আজি টিউচনো নগ'ল কাৰণ ৰাতিপুৱাৰ পৰা ৰিজাল্ট আহিব বুলি ৱেইট কৰি আছিল। বহুত ধুনীয়া ৰিজাল্ট কৰিছে। And first of all, this small gift from my side. Thank you, sir. ভালকে পঢ়িবা। হ'ব দিয়া। ভালকে পঢ়িবা। আমি আছো সদায়। আমি আগৰ পৰা একেলগে পঢ়ি আহিছো আৰু তাই আজি হায়াৰ ছেকেণ্ডেৰীত খুব ধুনীয়া ৰিজাল্ট কৰিছে। Just I would like to show you the marks. Assamese পাইছা 91, লজিক এণ্ড ফিলচফিত পাইছা 91, এডুকেশ্যনত পাইছা 91, 390 ক্ৰছ। ইংলিছত পাইছা 75 আৰু অলপ ভালকৈ পাৰিলা। পলিটিকেল চায়েন্সত পাইছা 79 আৰু এইটো IDES টো ইলেক্টিভ 78। টোটেল পাৰ্চেণ্টেজ কিমান হৈছে তোমাৰ? 85.4 আৰু টোটেল মাৰ্কছ হৈছে 427। তাইৰ মাক দেউতাক আটাইলৈকে মই শুভকামনা জনাইছো আৰু অল দ্য বেষ্ট ফৰ হাৰ। থেংক ইউ এগেইন। আজি ছাৰ আমাৰ ঘৰত আহিল, বহুত ভাল লাগিল। মই ইমানখিনি ভবাই নাছিলো যে মই 85 পাম। আৰু মা দেউতা বহুত ধন্যবাদ মোক ইমানখিনি আগবঢ়াই নিয়াৰ বাবে। মই তেওঁলোকৰ অবিহনে কৰিব নোৱাৰিলো হ'লে ইমানখিনি। আৰু ছাৰো বহুত মোক সহায় কৰিছে মেট্ৰিকৰ সময়তো। থেংক ইউ। চ' সকলো পৰিয়াললৈ মই শুভকামনা জনাইছোঁ এণ্ড আৰু নেক্সট ষ্টুডেণ্ট ওচৰলৈ মই লৈ যাম। আমাৰ গাঁৱৰ এই অঞ্চলটোত একচুৱেলি ষ্টুডেণ্টবিলাকৰ ৰিজাল্ট কি হৈছে হায়াৰ ছেকেণ্ডেৰীৰ সময়ত। চ' আই উইল ডিছপ্লে এভৰিথিং। গুড মৰ্ণিং এভৰিৱান। চ' চি ইজ টিনা, one of the most hardworking, dedicated, persistent girl. She used to be my student. We had been in the same class for last couple of years. So she did a magnificent result today. তাই আজি কিমান টোটেল মাৰ্কছ? 90.6%. তাৰপিছত টোটেল মাৰ্কছ 453. 453. So let me show you her marks. তাই টিনা হয়, মাজুলী গাঁৱৰ। ইংলিছত পাইছে 90 আৰু এছামিছত পাইছে 92, এডুকেশ্যনত পাইছে 91, লজিক এণ্ড ফিলচফিত পাইছে 91, স্বদেশ অধ্যয়ন 89 এণ্ড পলিটিকেল চায়েন্স 81। আৰু তোমাৰ এতিয়া ফ'ৰ্থ ছাবজেক্ট কোনটো হ'ব ইলেক্টিভটো? পলিটিকেল চায়েন্স তোমাৰ ইলেক্টিভ ছাবজেক্ট হ'ব। ইভেন তোমাৰ সেইটোতো লেটাৰ মাৰ্কছ আহিছে। কিমান বঢ়িয়া ৰিজাল্ট কৰিছে। তোমাৰ ফালৰ পৰা কিবা কোৱা? ৰিজাল্টটো পাই ভাল লাগিল। যিমানখিনি ভাবিছিলোঁ সিমানখিনি পাইছোঁ। মোৰ মা দেউতাই যিমানখিনি মোৰ কাৰণে পঢ়িবৰ কাৰণে যিমানখিনি কষ্ট কৰিলে তাৰ কাৰণে মা দেউতাক বহুত ধন্যবাদ। আৰু মোৰ স্কুলৰ টিচাৰ্ছবিলাকৰ কাৰণেও বহুত ধন্যবাদ, যিসকলে মোক পঢ়াত বহুত সহযোগ কৰিলে, নজনাবিলাক শিকাই দিলে। আৰু সকলোকে ধন্যবাদ। তাই অলপ চাই হয়, একচুৱেলি বেছি কথা নকয়। তাই এটা উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। আৰু তাই সম্পৰ্কে যদি আৰু ডিটেইলছত লাগে আপোনাক, লেট মি ন' ইয়ৰ অপিনিয়নছ ইন দ্য কমেণ্ট ছেকশ্যন। টিনা সোণোৱাল, মাজুলী গাঁৱৰ। আগৰ ভিডিঅ'টো দেখুৱাইছিলোঁ, তাইও মাজুলী আছিল, কৰবী। আৰু এই টিনা কৰবী। কৰবী আৰু টিনা দুয়ো মাজুলী গাঁৱৰ হয়। বহুত ধুনীয়া ৰিজাল্ট কৰিছে এইবাৰ। চ' তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এণ্ড আৰু এটা ষ্টুডেণ্টৰ ওচৰলৈ আমি গৈ আছোঁ। ভাগিন হয়, বৰপথাৰ গাঁৱৰ। তাই এবাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো শুনি লওঁ। মেঘা সোণোৱাল, বৰপথাৰ গাঁও। কোনটো ছাবজেক্টত কিমান পাইছা? লজিক এণ্ড ফিলচফিখনত 90, তাৰপাছত আছামিজখনত 84, ইংলিছত 72, তাৰপাছত এডুকেশ্যনত 76, তাৰপাছত স্বদেশ অধ্যয়নত 73। 80। বহুত ধুনীয়া ৰিজাল্ট কৰিছে। হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট খুবেই ভাল। তিনিগৰাকী মই ছোৱালী দেখাইছোঁ, আমাৰ একদম ওচৰে পাজৰ ছোৱালী। আৰু তাই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। মোৰ নিজৰ ভাগিন হয়, গতিকে তাই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেতক পঢ়োৱা শিক্ষা কৰোঁ, তেখেতৰ পিতৃ মাতৃ, ভাইটি ভণ্টি আৰু এই সমাজখন, যিসকলে এই যাত্ৰাটোত তেখেতক ইমানখিনি সহযোগ কৰিলে, সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অন্য ষ্টুডেণ্টৰ ওচৰলৈ মই লৈ যাওঁ। আজি একো আনি দিব নোৱাৰিলোঁ, জাষ্ট মই তাড়াতাড়ি কৰোঁতে গোটেই ষ্টুডেণ্টৰ ভিডিঅ' কালেকশ্যন কৰোঁতে মানে খৰখেদাকৈ আহিলোঁ। বাট থেংক ইউ।